আৰে অংকু দাদা, ইমান পইচা? কথাটো আছিল এনেধৰণৰ, আজি ৰাতিপুৱাই ATM কাৰ্ড লৈ গ'লো ATM-লৈ, কাৰণ মোৰ ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্ট আহিলে। কিন্তু পইচাটো উলিওৱাৰ আগতে গুৱাহাটীৰ পৰা আহোঁতে লগৰ এজনৰ টি-চাৰ্ট এটা ভুলতে আহি গ'ল মোৰ বেগতে, আৰু মোৰ পাদুকাযোৰ ওলাল তাৰ বেগতে। সেইকাৰণে প্ৰথমতে কৰি ল'লোঁ আদান প্ৰদানৰ প্ৰক্ৰিয়া, তাৰপিছত উলিয়াব গ'লোঁ পইচা। কিন্তু এটা কথা, নহয় এয়া মোৰ পইচা। কলেজলৈ যাওঁতে দেউতাই ক'লে 5,000 টকা এটা উলিয়াই লৈ নিবিচোন ATM-ৰ পৰা, কি যে দুখ অ' বাবা। তাৰপিছত মই গ'লোঁ নামঘৰলৈ, কাৰণ আজি ৰাতিকে নামঘৰত ভাওনা আছে। সেইকাৰণে দিনত গাঁৱৰ বয়োজ্যেষ্ঠসকলে ভাগৱত পাঠ কৰিছে, আৰু যিটো সময়ত মই গৈ নামঘৰত উপস্থিত হ'লোগৈ সেই সময়তে আকৌ প্ৰসাদ বিতৰণো হৈ আছে। মই বোলো ভালেই হৈছে। প্ৰসাদ খাই বটা ফালি পালোগৈ আমি আনিবলৈ ভাওনাৰ সঁজুলি, যেনে মুকুট, চক্ৰ, চুলি আদি। তাৰ পৰা আহি গাড়ীত উঠি গ'লো খাবলৈ জেলেপি, কাৰণ মোৰ জীৱনে খেলিছে মোৰ লগত খেলা। জেলেপি এটা খাই কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই কি কৈ আছিলোঁ, জেলেপি খালেইতো নহ'ব, ভেজ চাও আৰু ৰোল লাগিব। ৰোল খালেইতো নহ'ব,